হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই পিংকিয়ে মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এগৰাকী চেক কৰিছে, একদম তামোল এফাল খাই আহিছোঁ দেই মই এতিয়া। মই আধাটো কাটি থোৱা আছিলে, খালোঁ। পাণ অকণমানহে আছিলে, পাণ নাই। পাণ এজোপাতো নাইকিয়া হ'ল। এতিয়া পানী নাই পোৱা নহয়, গোটেই শুকাই গ'লে। আৰু এগৰাকী হেনো জ্যামিতি টেষ্ট ল'ব, বাহিৰত আহি পঢ়ি আছেহি এতিয়া। আৰু এতিয়া ছোৱালী দুইজনী শুই আছে। ভাত খোৱাৰ পিছত তাহাঁতি প্ৰায় শুৱেই, সদায় শুৱেই ভাত খোৱাৰ পিছতে। 1টামান বজাত শুলে 2টা 2:30মানত উঠেগৈ আৰু বেছি দেৰি শুই নাথাকে। আৰু অকণমান কুটুক কৰিলে সাৰ পাব। আৰু এইফালে এতিয়া এগৰাকীয়ে চাইকেল চলাইলে, মটৰ চাইকেলৰ ওপৰত চলাইছে। হে, আগতে ময়ো চলাওঁ। মায়ে মোৰ চাইকেল নাথাকোঁতে বেলেগৰ চাইকেল কোনেও থ'বহিয়ে নোৱাৰে। যাৰ চাইকেল পাওঁ চব নিম। মটৰ চাইকেলতো ওপৰত চলাওঁ মই আগতে। এইফালে দুইজনী এতিয়া পূৰা টোপনি, একদম ক'ব নোৱাৰে, পূৰা কাপোৰ লৈ শুই আছে। ধনিয়াটো আছে, প্ৰথমতে নাছিলে, মই নোলালে বুলি যে কৈছিলোঁ, এতিয়া কিমান সোপা হৈ আছে চব। এইপিনে ৰুইছে জলকীয়া পুলি। আৰু এইখিনি দিছিলে আলু, এইখিনি অকণমান দিয়াটো দেৰি হ'ল। আৰু এই উৰহীজোপা খাবলৈ বৰ ভাল হয়, জাতটো অকণমান সৰু সৰু টাইপৰ। আৰু মই যে এদিনা দেখুৱাইছিলোঁ ফুলকবি এইকেইজোপা, চাওঁ এতিয়া এইকেইজোপা ইমান ধুনীয়া ধুনীয়া হৈছে। এইবোৰ পাতবোৰ বেছি হৈ থকাৰ কাৰণে মই নোলাব বুলি ভাবিছিলোঁ, এতিয়া চবতে ওলাইছে। কিছুমান সৰু হৈ আছে আৰু কিছুমান ডাঙৰ হৈছে। আৰু সাৰ কিন্তু একো দিয়া নাই। আৰু এইপিনে এতিয়া নয়নেও বেঙেনা পুলি এইবোৰত পানী দি আছে চবতে। আৰু ৰাতিলৈ এয়া মই বুট আৰু মগু তিয়াই থৈছোঁ। এইবোৰ তিয়াই নথ'লে ভাৰি হৈ থাকে নহয়। আৰু এইপিনে এতিয়া ডাঙৰ উঠি পিনি বিস্কুট খাই আছে। এইপিনে আমাৰ ছোৱালী দুইজনী এতিয়া বহি আছে, এইপিনে টিভি চাই আছে, হয়নে? বা এইপিনে মোৰ ফুটটো কাঢ়ি লৈ ল'লে। মোৰ ফুটটো কাঢ়ি লৈ থৈছিলে, হয়নে? দুইজনী একদম ধুনীয়াকৈ গাৰুত বহি আছে। এখন কাপোৰ ঠাণ্ডা। বুট খাই আছে, বুট বুট কি বুট বুট কৈ দে, হা? বুট নহয়, বুট। এডভাৰটাইজ চাইছে, এডভাৰটাইজৰ পৰা একদম চকু নতৰাই দেই। আৰু দুইজনীয়ে আজি ইনষ্টাগ্ৰামত ৰীল বনাইছিলে, মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে চাবহোঁ। এইপিনে আমাৰ এজনী তই ওলাইছ পাই, হাই কৈ দে, হাই কৈ দে, হয়নে? হয়নে? হাই কৈ দে, হাই ক মিয়াও কৈ দে। তাই বিস্কুট বিচাৰি আহিছে। বিস্কুট দি দিওঁ, দি দিওঁ। বিস্কুট দিওঁ নে? দি দিওঁ। আৰু এইফালে এতিয়া ভাইমনে এয়া খানা বনাই আছে, আমি দুইজনী এয়া ওলালেহি। এইটো টাটা কল এটা খাবলৈ মন গৈছে। কল 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 কল। এতিয়া 7টা বাজিলে। পাহি কলৈ গ'ল? পাহি কি পঢ়িবলৈ গ'ল? ক ক ক ক বাবা বাবা তুমি কোৱা আকৌ, হাই পাহি কলৈ গ'ল? পাহি
পাহি ক'লৈ গ'ল পাহি সেইফালে মি বিস্কুট দিলতো তাই পেট ভৰা নাই হে মাম খাবিগৈ দে মাম খাবিগৈ দে মাম বিবি ঢেৰ নিদিওঁ নহয় আকৌ দেওঁ দেখুৱাই দিছোঁ খালি মেও মেও কৰি থাকে সিহঁতৰ ওচৰত থাকে বিস্কুটবোৰ খাবলৈ পায় এহঁতৰ পৰা পৰে নহয় বিস্কুটবোৰ খাবলৈ পায় আৰু হাতৰ পৰাও কাঢ়ি লয় কেতিয়াবা হয় নাই বাৰু মিয়ে কাঢ়ি খায় হয় নাই হাতৰ পৰা সেইকাৰণে বেছি উৎপাত নকৰিবি খাই দিব তহঁতক বা এই উৎপাতিয়া বাই বাই হাই হাই চা এইপিনে চাই দে বা দেখুৱাই দে আকৌ এইপিনে এইটো কাৰ ফুট সেইটো কাৰ ফুট সেইটো মা ভাগক দে মা ভাগক এতিয়া পাহি নহয় টিউচনলৈ গ'ল আহিব এতিয়া আৰু বাপেক গৈছে জিমলৈ তেওঁ বেছি শকত হৈ গৈছে সেইকাৰণে জিম হেল্ল' এভৰিৱান আৰু কালি ভিডিঅ' কৰা নহ'লে আৰু আজি হৈছে 26 জানুৱাৰী সকলোলৈকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ আৰু এতিয়া মানুহজন নাই তেওঁ পতাকা উত্তোলন কৰিব তেওঁলোকৰ অফিচত তালৈ গৈছে আৰু আজি বতৰটো খুব বেয়া বৰষুণ দি আছে কালি পৰহিৰ পৰা বৰষুণ দিয়ে আছে আমাৰ ইয়াত আৰু আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ এতিয়া আমি মানুহজন অহাৰ লগে লগে ভাবিছোঁ ঘৰৰ ফালে এপাক ওলাই যাম আৰু ইমান কাপোৰ কেইযোৰ দিয়া আছিলে ন সেইকেইযোৰ অনা ডেট আছে আজি সেইকেইযোৰ লৈ আনোগৈ তেনেহ'লে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তলত কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা লাগিলে প্লিজ মোক আগুৱাই যোৱাত যেন সহায় কৰে তাৰে কামনা কৰিলোঁ